এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আৰু সুস্থ সবল আছে। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আচলতে বহাগৰ ৩, ৪, ৫ তাৰিখে আমাৰ ইয়াত পঞ্চগোসাঁইৰ মেলা হয় আৰু সেই ভিডিঅ'খিনি কৰি থৈছিলোঁ, কিন্তু অকণমান অসুবিধাৰ কাৰণে, সময়ৰ অসুবিধাৰ কাৰণে আচলতে ভিডিঅ'টো দিয়া হোৱা নাই। যি কি নহওক বাৰু, এতিয়া ভিডিঅ'টো আপোনালোকলৈ আগবাঢ়িছোঁ, চাই কেনেকুৱা পাই জনাব। পঞ্চগোসাঁইৰ ৩জনা গোসাঁই আমাৰ গাঁৱতে আছে আৰু আমাৰ গাঁৱৰ ওচৰতে থকা বুঢ়ীআই থানখনতে এই ৬জনা গোসাঁই লগ হৈ আন ঠাইলৈ যায় আৰু সেয়েহে প্ৰথমতে গৈছোঁ গাঁৱলৈ। এয়া পিছে আমাৰ নামঘৰটো হয়, জুৰীয়া নামঘৰ, আৰু এয়া আমাৰ গাঁওখন। নিজৰ গাঁওখন যেনেকুৱাই নহওক বহুত বেছি মৰমৰ। পিছে আমি ইয়াত আগতে আছিলোঁ যদিও সকলোখিনি একেলগে থাকিব নোৱাৰি কাৰণে আমি বৰ্তমান গুচি আহিলোঁ। কি খাইছা? বগৰী খাইছা? ষ্টিকো কি খাইছা? বুট ভজা বুট। আমি খামগৈ এতিয়া। বিহু বুলি ক'লেই আমাৰ গোসাঁই উলিয়াটো প্ৰধান হৈ পৰে আৰু গোসাঁই উলিয়া বুলি ক'লে আমি সকলোখিনি গাঁৱলৈ বুলি যাওঁ পঞ্চগোসাঁই চাবলৈ আৰু তেওঁৰ আশীষ ল'বলৈ। কিমান যে ভাল লাগে এইকেইদিন, গোটেই মানুহে ভৰি পৰে। আপোনালোকে এয়া চাওকচোন, আমাৰ পঞ্চগোসাঁই প্ৰথমজনা গোসাঁই আমাৰ চুবুৰীতে আছে, আমাৰ পেহীহঁতৰ ঘৰত। এয়া গোসাঁই লৈ আহিলে আৰু মান্যতা আছে যে গোসাঁইৰ যোনে লৈ যায় তেওঁলোকৰ ভৰিত সেৱা কৰি গোসাঁইৰ তলেৰে যদি পাৰ হয় বছৰ জুৰি হেনো কোনো বেমাৰ আজাৰ নহয়। আৰু এয়া সকলোখিনি গৈছে গোসাঁই আগবঢ়াই থ'বলৈ বুলি। সকলোখিনিয়ে ইমান ধেমালি ফূৰ্তি কৰে, লগতে ইমান সন্মানেৰে তেওঁক ৩ দিন ইমান ধুনীয়াকৈ পূজা কৰা হয়, বহুত বেছি ভাল লাগে। আৰু এই ঠাইখিনিক ৰজাঘৰীয়া বুলি কয়, মানে এই ঠাইখিনিতে এজন ৰজা বৰ্তমানো আছে আৰু তেওঁৰ ঘৰতে এজন গোসাঁই থাকে। আৰু প্ৰথম দিনাখন ৫জনা গোসাঁইক ইয়ালৈকে লৈ অহা হয়, ইয়াতে পূজা কৰা হয়। আনফালে দ্বিতীয় দিনাখন বৰাহত বুলি আন এখন ঠাই আছে, তালৈকে লৈ যোৱা হয়। আৰু একেবাৰে শেষৰ দিনাখন মানে তৃতীয় দিনাখন ইয়াৰ পৰা ৫-৬ কিলোমিটাৰমান দূৰত বুঢ়ামায়ং বুলি এখন ঠাই আছে, তালৈকে লৈ যোৱা হয়। ল'ৰাবোৰে কান্ধত কৰি লৈ যায় আৰু আহোঁতেও তেনেকৈ লৈ আহে। ইয়াতে অকণমান সময় থাকিলোঁ, চালোঁ আৰু তাৰ পাছত আমি আহিছোঁ খুৰীহঁতৰ ঘৰলৈকে। খুৰীহঁতৰ ঘৰ যিহেতু গাঁৱতে হয়, আগতে আমি ইয়াতে আছিলোঁ আৰু ইয়াতে আহি খুৰীহঁতৰ ঘৰত চাহ-তাহ খালোঁ। খুৰীহঁতৰ ঘৰলৈ আহিছোঁ, এয়া খুৰীৰ ছোৱালীজনী আৰু সেইটো উৎপতীয়া খুৰীৰ ল'ৰা হয়, মানে এয়া খুৰীৰ নহয়। আৰু চাহ-পানী খালোঁ, এতিয়া আকৌ গোসাঁই উলিয়াত যাম। গোসাঁই উলিয়া বুলি ক'লে এই ৩ দিন সৰু ল'ৰা-ছোৱালীবিলাকে বগৰী, পকোৱা আৰু বুট ভাজি এই ২বিধ বস্তু বিক্ৰী কৰে আৰু আমিও সৰুতে বিক্ৰী কৰিছিলোঁ। পিছে এইবাৰ এয়া খুৰীয়ে বনাইছে, আমি যাম বুলি খুৰীহঁতৰ ঘৰতে খালোঁ ২বিধ বস্তু। ইফালে এইটো হৈছে আমাৰ ডাঙৰ খুৰীহঁতৰ ঘৰ আৰু আমি সকলোবোৰ ইয়াতে বহি আছোঁ। ইফালে সৰু খুৰী, মাজু খুৰী আলোচনা বিলোচনা হৈ আছে আৰু মটৰ খাই আছে। আৰু ইফালে হৈছোঁ মই ভিডিঅ'টো বনাইছোঁ আৰু এয়া আজি একেবাৰে শেষৰ দিনটো গোসাঁই উলিয়াৰ। পিছে মোৰ যিহেতু স্কুল আছে, গতিকে স্কুললৈ গৈ আছোঁ। আৰু স্কুললৈ যাওঁতে মই যে কৈছিলোঁ আজি বুঢ়ামায়ঙলৈ লৈ যাব বুলি, সেই ঠাইখন পাই যায়। আৰু আজি একেবাৰে শেষৰ দিনা ইয়ালৈ লৈ আহিব গোসাঁই আৰু ইয়াৰ পৰা পুনৰ উভতাই লৈ যাব। আৰু এই উৎসৱ প্ৰায় ৩৫০ বছৰ হৈছে একেৰাহে চলি অহাৰ। ই এক ইতিহাস, কিন্তু ইয়াৰ ৰহস্য কি আমি বৰ বিশেষ ভালকৈ নাজানো। আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মুখেৰে শুনি অহাৰ মতে আমাৰ গোসাঁই ৫জনা ইয়াত থকাৰ পাছত এজন মানুহৰ হয়তো সপোনত দেখিছিলে তেওঁ যে আমি গোসাঁইক আহঁতৰ তলত তেনেকৈ পূজা কৰিব লাগে বছৰ জুৰি ৩ দিন। আৰু তেতিয়াৰ পৰা এই উৎসৱ প্ৰায় চলি আহি আছে একেৰাহে। আৰু যিহেতু আজি মেলা, গতিকে আমাৰ ওচৰতে হোৱা এই মেলাখনলৈ বুলি সকলোখিনি ওলাইছোঁ। আজিৰ দিনটো আমি সকলোৱে মেলা চামেই। আজি ইয়াত বিহু হ'ব। আৰু এয়া অৱশেষত গোসাঁই আহি পালেহি আৰু এই সময়খিনিত প্ৰায়খিনি মানুহে আগুৱাই যায় তেওঁলোকক আগুৱাই আনিবলৈ, আৰু কেৱল মায়ঙৰ মানুহখিনিহে ইয়াৰ অনুভৱ বুজিব পাৰিব। এই সময়খিনিক আচলতে গড়ভঙা বুলি কয়। আৰু গোসাঁই ১ বছৰ ধৰি ক'ত গৈছিল, ইমান দিনৰ পাছত ঘৰলৈ কিয় আহিছে, তেনেকৈ প্ৰশ্ন কৰে, আচলতে অকণমান ধেমালি কৰে। আৰু এই সময়খিনি বহুত ভাল লগা হৈ পৰে, বহুত ভাল লাগে। কিন্তু ওচৰৰ পৰা চাবলৈ আমি যাব নোৱাৰোঁ কাৰণ বহুত বেছি ভিৰ হয়, গতিকে দূৰৰ পৰাই চাইছোঁ, আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া অকণমান সময় ইয়াত থাকি গোসাঁই ঘৰ যাবগৈ, গতিকে আমিও অকণমান সময় চাই আৰু ঘৰ যামগৈ। আৰু পাণ ল'লোঁ মাৰ কাৰণে। এই ক্ষেত্ৰত মই মায়ঙৰ জীয়ৰী বুঢ়ী নিজকে বহুত বেছি গৌৰৱ ফিল কৰোঁ। পিছে ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব বাৰু। ভাত সাজ আহি এনেকৈ খালোঁ। আজিলৈ আহিছোঁ, বাই বাই। আন এটা ভিডিঅ'ত পুনৰ লগ পাম।